নমস্কাৰ মই মানিক চন্দ্ৰ বৰা ডিব্ৰুগড়ৰ পৰা আজি মোৰ ইউটিউব চেনেলৰ যোগেদি মই যিসকল ছাত্ৰ ছাত্ৰী অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী সত্ৰীয়া সংস্কৃতি সাধনা কৰে যিসকল লোকে খোলবাদ্য বজাই ভাল পায় বা শিকিবলৈ আগ্ৰহী তেওঁলোকলৈ মই কেনেকৈনো খোলবাদ্য বজোৱা হয় কেনেধৰণে খোলৰ প্ৰাথমিক চাপৰ শিকিব লাগে তাৰ পদ্ধতি মই আজি আপোনালোকৰ আগত ক'বলৈ আগবাঢ়িছো নমস্কাৰ কৃষ্ণ আজি খোলবাদ্যৰ প্ৰাথমিক চাপৰ কেনেধৰণে শিকা হয় মই শিকাবলৈ অৰ্থাৎ মই দেখাবলৈ আৰম্ভ কৰিছো খোলবাদ্যৰ প্ৰাথমিক চাপৰ চাৰিটা খিত তাত ধে ডাও খিত তাত ধে ডাও যদি আমি তাল বজাই কৰো অৰ্থাৎ তাল পদ্ধতিত কৰিবলৈ যত্ন কৰো তেতিয়া হলে আমি খালি পাই যদি আৰম্ভ কৰো খিত তাত ধে ডাও খিত তাত অৰ্থাৎ আমি তিনিটা লয়ত বজাব পাৰো বিলম্বিত মধ্য দ্ৰুত প্ৰথম আমি যদি বিলম্বিতত আৰম্ভ কৰো খিত তাত ধে ডাও এনে ধৰণে আমি যদি মধ্য লৈ পেলাই যাওঁ খিত তাক ধে ডাও খিত তাক ধে ডাও দ্ৰুত ললে খিত তাক ধে ডাও 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 এনে ধৰণে আমি হাতত খুব ধুনিয়াকৈ ঘৰত অভ্যাস কৰিব পাৰো আৰু খোলবাদ্য বজাওতে আমি খিতটো কেনেকৈ বজাম বাওঁফালে মাজ অংশত আমি খিতটো আঘাত কৰি অৰ্থাৎ টিপা মাৰি ধৰিম সোঁ সাইডে আকৌ মাজ অংশত তাক বজাম আমি তাক ধেইটো খোলা ওপৰত বজাম ধে ডাও আকৌ খিত বজাইছো খিত তাক ধে ডাও আমি যদি লয়ত বজাও খিত তাক ধে ডাও 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 ডাও আৰু প্ৰথম যেতিয়া আমি প্ৰাথমিক চাপৰ শিকিম তেতিয়া আমি ৰগৰ নবজালেও হয় অৰ্থাৎ ৰগৰে গোটেই বাজনাটোক অলংকাৰ সদৃশ অৰ্থাৎ বাজনা সুন্দৰ কৰি তোলাতে সহায় কৰে গতিকে আমি প্ৰথম শিকোতে ৰগৰ নবজালেও হ'ব ধন্যবাদ সকলোৱে খোলবাদ্যৰ প্ৰাথমিক চাপৰটো অভ্যাস কৰিব আজিলৈ ইমানতে এৰিছো কৃষ্ণ